তো হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক অলপ মানে একদম পূৰা নাজাৰা দেখুৱাবলৈ গৈ আছোঁ বন্ধুসকল। বাৰ্থডে, ধামাকা বাৰ্থডে, আমাৰ সৰু ভাগিনজনীৰ বাৰ্থডে বন্ধুসকল। একদম স্পেচিয়েল, একদম পূৰা মানে কি ক'ম আৰু পূৰা জোৰদাৰ, একদম মানে একদম মজা লাগি আছে বন্ধুসকল। আপোনালোকক অলপ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ, মানে দেখুৱাম, নিশ্চয় দেখুৱাম বন্ধুসকল। কিন্তু এতিয়া নহয়, এই মুহূৰ্তত নহয়, খন্তেক পিছত, মানে ধৰি লওক 10 মিনিট। এয়া ডাঙৰ ভাগিন এইগৰাকী ডাঙৰ ভাগিন, এইগৰাকী তলৰ যিগৰাকী বন্ধুসকল সৰু ভাগিন, এই সৰু ভাগিনগৰাকী বাৰ্থডে বৰ্তমান মানে একদম ধামাকা বাৰ্থডে। মানে ভিনদেউ আহি পাইছে এই গুৱাহাটীৰ পৰা, গুৱাহাটীত থাকে ভিনদেউ, গুৱাহাটীৰ পৰা আহি পাইছে। আৰু মানে এই আলহী বহি আছে, ওচৰৰ বৰমাই দুগৰাকী বহি আছে। মানে কি ক'ম আৰু বন্ধুসকল, একদম পূৰা ধামাকা পাতিছোঁ, মানে একদম চেলিব্ৰেট, তাৰমানে একদম ফুলফিল চেলিব্ৰেট। এয়া ডাঙৰ ভাগিনে কিবা এটা কৈ দিয়া, জোৰদাৰ হিচাপত কেমেৰাটো পিনে চোৱা। আজি মোৰ ভণ্টিৰ বাৰ্থডে হয়, আপোনালোকে যাতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। নমস্কাৰ। এয়া শুনিলে চাহটো বেলেগ, আৰু তাই মানে অকণমান প্ৰতিভা আছে বন্ধুসকল। লাহে লাহে তাই কিছুমান প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিম, লাহে লাহে আৰু বন্ধুসকল। ইমান পটকৈ হেৰি কৰিব নোৱাৰোঁ, নতুন চেনেল বন্ধুসকল। মইতো মানে ভিডিঅ' দিবলৈ সময়ে নাপাওঁ, মানে কামে কাজে ব্যস্ত থাকোঁ বন্ধুসকল। তথাপি মনৰ যিটো হেঁপাহ উৎসাহ, সেই তাকে লৈ মানে অকণমান মানে ইচ্ছা যায় আৰু সেইটো কাৰণে অকণমান আপোনালোকক কিছুমান ক্লিপ দেখুৱাই থাকোঁ মাজে সময়ে বন্ধুসকল। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। নতুন যদি কোনোবা নতুন আহিছে মোৰ চেনেলটোত, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব বন্ধুসকল। আপোনালোকে প্লিজ হেল্প কৰক, আগুৱাই যাবলৈ শক্তি যোগাই যেন আপোনালোকে বন্ধুসকল। ইয়াকে কৈ মই মানে এই মুহূৰ্তত মানে বিদায় লৈছোঁ বন্ধুসকল। খন্তেক পিছতে আমাৰ যিটো ধামাকা বাৰ্থডে বুলি কৈছোঁ আমাৰ ভাগিনগৰাকী, সেই ভাগিনগৰাকীৰ বাৰ্থডে বন্ধুসকল। এয়া চাওক, আমাৰ ভাগিনগৰাকী একদম সুন্দৰ চেলিব্ৰেশ্যন চলি আছে, বাৰ্থডে চেলিব্ৰেশ্যন। এয়া চাওক, এয়া চেলিব্ৰেশ্যন চলি আছে। মই যে কৈছিলোঁ খন্তেক আগতে বন্ধুসকল, একদম ধামাকা চেলিব্ৰেশ্যন আমাৰ সৰু ভাগিনজনী মানে বাৰ্থডে। এয়া কেক কাটা আয়োজন চলি আছে, কেক কাটি আছে বৰ্তমান। ওচৰলৈকে নিছোঁ, এয়া কেক কাটি আছে বন্ধুসকল। এয়া ভিনদেউৱে বঢ়িয়াকৈ একদম মানে একদম গালে মুখে লগাই দিছে, মানে একদম জানে নহয় হেৰি কেনেকুৱা আপোনাৰ চেলিব্ৰেশ্যনটো কেনেকুৱা হয় আমাৰ অসমীয়া ষ্টাইলত, তেনেকুৱাই বন্ধুসকল। এয়া চাওক, আয়োজন চলি আছে, আৰু এনেকৈ অকণমান চিনাকি কৰি দিব লাগিব। এয়া আমাৰ বৰমাই বহি আছে, এইগৰাকী আমাৰ বৰমা হয়, মানে ওচৰে আৰু বৰমা। আৰু এয়া সৰু আমাৰ ভাগিন, তাৰপিছত বাবু মাইনাহঁতে এয়া মানে হেৰি কৰি আছে আৰু মানে যে চাওকচোন বন্ধুসকল, কি সুন্দৰকৈ আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। এয়া ভিনদেউ কেনেকুৱা বাৰ্থডে? বঢ়িয়া। আৰু দাদা সেয়া, তাৰপিছত এইগৰাকী মাইনা, আমাৰ ওচৰৰ মাইনা, এইগৰাকী তাৰপিছত এয়া ডাঙৰ ভাগিনগৰাকী। আকৌ এইটো কিটা বাবু, এইটো আমাৰ বাবু, আমাৰ বাবু ভতিজা বাবু হা বন্ধুসকল। এয়াই মানে মই যে কৈছিলোঁ ধামাকা বাৰ্থডে চেলিব্ৰেশ্যন বন্ধুসকল। এয়া দেখিলে কি সুন্দৰ, এয়া চাওক, কেক চাওক বন্ধুসকল, কি মজা কেক। একদম আমাৰ ভিনদেউ লৈ আহিছে, গুৱাহাটীৰ পৰা লৈ আহিছে আহোঁতে। এয়া চাওক কি সুন্দৰ, এয়া পত্নী একদম হাঁহি হাঁহি একদম পূৰা চাই আছে, এয়া চাওক।